হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালেই, মোৰো ভালেই। আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। মই এয়া ভোগালী বিহুৰ উপলক্ষে মই একদম চাউল তিয়াই দিছোঁ পিঠাগুড়ি খুন্দিবলৈ কাৰণে, পিঠা বনাব। মা বহি আছে। আজি ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এতিয়া ৰাতিপুৱা নহয়, আজি হৈছে বুধবাৰে আমি ঘৰতে ভাবিছোঁ পিঠাগুড়িখিনি খুন্দিম। আপোনালোকক যিহেতু ক'লোৱেই, তো আমি উৰালতে পিঠাগুড়িখিনি খুন্দিব লৈ লৈছোঁ চোতালত। এইফালে টিকলি যিটোৱে দিগদাৰ কৰিছে মানে। তাৰপিছত আৰু গোটেইবোৰে এইফালে মোক প্ৰাঞ্জিতে চাই আছিলে, সেইটো কাৰণে মই কিবা এটা কৈ আছোঁ মানে খিৰিকী দি। তো আমি ভিডিঅ' কৰি আছোঁ। তাৰপিছত উৰালটো মই দেখাইছোঁ, এনেকৈ খুন্দিম তেনেকৈ মই কথাটো কৈ আছোঁ। তাৰপিছত এইফালে অনিমা, মোৰ যোনজনী ঘৰত থকা বাইদেউ আছে, হেল্প কৰোঁ। তাৰপিছত এইজনী হৈছে আমাৰ মেইনা বা বহি আছে। তাৰপিছত মই কিবা কৈছোঁ, তাই কৈছে এই বোলে এইখিনি মানে এইখিনি ঘিলা পিঠাৰ কাৰণে চাউল, তাক মানে কৈছোঁ এইখিনি তুমি বোলো মেচিনত খুন্দি আনিবা। যিটো আমাৰ 1 কেজিহে চাউল, সেইটো কাৰণে আমি আৰু ঘৰতে উৰালটোতে খুন্দিবলৈ মই ষ্টাৰ্ট কৰি দিছোঁ। আৰু কিমানখিনি পাৰোঁ নাজানো আৰু উৰালত খুন্দিবলৈ। এইবাৰ ফাৰ্ষ্ট উৰালত খুন্দিছোঁ। তো খুন্দিবলৈ কাৰণে আমি ৰেডি, চব মই একদম যোগাৰ কৰি লৈছোঁ। মোৰ এতিয়া আহি গ'ল ভাবিছোঁ আমাৰ সোনকালে বনাই অনিমাই দিওঁ, খুন্দিব লাগি গৈছে আৰু আজৰি মই হ'ব কিবা কিবি পাৰিম লেকচাৰ বুলি। মাৰি আছোঁ। মই মানে কিবা কিবি কৈ আছোঁ, এতিয়া অনিমাই খুন্দিছে। তাই মানে ইমান স্পীডত খুন্দি দিলে নহয়, মই খুন্দি থাকোঁতে চাগে গধূলিয়ে হৈ গ'লেহেঁতেন 1 কেজি চাউল খুন্দিবলৈ কাৰণে। কিন্তু তাই সেয়ে মানে এনেকুৱা চুটকিত মানে এটা এক্সপিৰিয়েঞ্চ আছে আৰু পূৰা পাৰে ন। এক্সপিৰিয়েঞ্চ থাকিলে আৰু আইডিয়াটো জানিলে পটককৈ হৈ যায়। সেইটো কাৰণে মই কৈ আছোঁ, তাই মানে পটককৈ মানে তাই মানে 10 মিনিট লাগিলে নাই পটাপট খুন্দিলে, চালিলে, তাই নিজেই কৰি দিলে। সেইটো কাৰণে মই বাকীখিনি মই পাকঘৰৰ কামত লাগি গ'লোঁ। সেইটো কাৰণে মই কৈ আছোঁ, মই কি কম মানে সেইবোৰ কথাই কৈ আছোঁ আৰু। তাই পূৰা খুন্দাত লাগি গৈছে, পূৰা এক্সপায়াৰ। মই ওচৰৰ পৰা দেখাই দিছোঁ। এতিয়া আমি কৰিলোঁ, লুকু মই খুন্দিলোঁ, চালিলোঁ অলপ। তাৰপিছত আকৌ এতিয়া আমাৰ অনিমা আহিছে। অনিমা বাইদেউ লাগি গৈছে পূৰা ধামাকা ধামা আমি এনেকুৱা মোচন মাৰিছিলোঁ। অনিমা একদম পূৰা মানে একদম জোচত মাৰি আছে। এতিয়া আমাৰ কেতিয়ালৈকে হয় নাজানো আৰু। এইফালে টিকলি বদমাচি কৰিছে, ইয়াৰ পৰা চাউল পিটিব লাগিব। ইয়াত বৰষাখিনি আছে না? অঁ, ঠিক আছে, ভিডিঅ' চাই থাকিব। এইফালে লুকুৱে কি কৈছে? লুকু নাৰিকল ৰুকিছোঁ নাৰিকল ৰুকিছে। নাৰিকলকে ৰুকাতকৈ মানুহজনীয়ে বেছি হিলিছে চাওকচোন। সেয়া লুকু মানুহজনী তামাম হিলিছে। কৰিছোঁ, গুৰখিনি কাটি লওঁ। এয়া মোৰ গুৰ ৰেডি হৈ আছে। বোলে কটাৰী লৈ আহিছোঁ, গুৰ কাটিবৰ কাৰণে। কটাৰীখিনি গুৰটো কাটি লওঁ, তাৰপিছত দেখাই আছোঁ ভিডিঅ' পিঠা বনোৱা। এতিয়া মই তিলখিনি আৰু নাৰিকলখিনি মানে কি বহুতেই মানে আমাৰ ঘৰতো, মাহঁতৰ ঘৰতো নাৰিকলখিনি গুৰখিনি মানে গলাই লৈ তাৰপিছত কৰে। কিন্তু এতিয়া আৰু গলাই থাকিবলৈ মন নাই আৰু ইয়াত তেনেকৈ মানে গলাই নলয়েই। সেইকাৰণে মই কি কৰিলোঁ, গুৰখিনি ভালকৈ কাটি ল'লোঁ মিহিকৈ, আৰু তিলখিনি ভাজি পেলাই এতিয়া মিক্স কৰি আছোঁ। এনেকৈ মিক্স কৰি পেলাই তেনেকেই বনাই ল'ম মই মানে। আমাৰ ঘৰৰ ফালেতো একদম গলাই লয় বহুত, মানে আজিকালি কি একদম ইজি প্ৰচেছ গলাই থাকিবলৈ, আৰু আনৰ ধৈৰ্য নাই আৰু। সেইটো কাৰণে এনেকেই বনাই, যেতিয়া ময়ো এনেকেই বনাই দিছোঁ। সেইখিনি ইয়াত আছে তিল আৰু গুৰ মিক্স, একদম এনেকৈ মিহি কৰি লৈছোঁ যাতে গুৰবোৰ এনেকৈ সৰু সৰু গোটা হৈ নাথাকে। মই হাতেৰে কৰি লৈছোঁ। এতিয়া মানে হাতেৰে সৰু এইবোৰ যোনবোৰ এনেকৈ থাকে ন, মিহি কৰিবলৈ হাতেৰে কৰিবলৈ ভাল হয়। তাৰপিছত হাতটো বাৰু ধুই দিম। এই কৰি ইয়াত এখন থাল, এটা জমনি শুনিবনে? মই গুৰ কাটোতে মোৰ থালখনে ভাঙি থাকিলে, থালখনে ফাটি থাকিলে। এতিয়া মোক মায়ে দিব, এইখন দেখিছেনে? থালখনে ফাটি থাকিলে। এনেকুৱাকৈ গুৰ কাটিছোঁ। আৰু পিঠা বনাবলৈ আছে। পিঠা বনিলে আৰু কি ভাঙিব, কি হেৰি হ'ব ঠিকনা নাই আৰু। গুৰ কাটোতে আৰম্ভণিতে মানে থাল ফালিলোৱেই আৰু।
চাই থাকিব। এতিয়া মই পিঠা কেনেকৈ বনাওঁ ইমান ভালদৰে বহাই দিছোঁ পিঠাৰ কাৰণে। এইফালে মোৰ পিঠাগুড়ি ৰেডি। মই হেতাৰে বনাওঁ। এয়া মোৰ পিঠাগুড়ি। এয়া মই এতিয়া বহাই দিলোঁ। এইখিনি তিল আৰু গুড় তো বনাই লওঁ। লেটছ ষ্টাৰ্ট। নাৰিকল ৰেডি হৈ গ'ল। নাৰিকল ৰুকা কেইটা লুকিলি লুকু? 3টা ন? 3টা নাৰিকল মানে 3টা ফাল মানে 2টা এতিয়া কৰিছিলোঁ। এয়া 3টা ফাল 3টা নহয় আকৌ দেই। মানুহে ভাবিব ইমানখিনি আৰু 3টা হ'বনে? আৰু নাৰিকলকেইটা অৱশ্যে সৰু সৰুও আছিলে কিন্তু দেই। এইখিনি এতিয়া ৰেডি হৈ গ'ল। এইখিনি বনাই লওঁ। এয়া মই 3খন পিঠা বনালোঁ আৰু বনাম দেখাই থাকিম। 2খন পিঠা বনালোঁ। চৰি দেই মুখৰ কিবা কিবিহে কৈ আছোঁ। 2খন পিঠা বনালোঁ। ষ্টাৰ্ট দিছোঁহে। তাৰপিছত এইখিনি নাৰিকল ৰেডি হৈ গ'ল। এইফালে তিল। এতিয়া বনাই যাওঁ। পিঠা বনাবলৈ ৰেডি হৈ গ'লোঁ। এয়া পিঠা বনাবলৈ একদম 2খন বনালোৱে অলৰেডি তলত বহি পেলাই। তাৰপিছত এতিয়া পিঠা বনাবলৈ ৰেডি হৈ একদম বনাবলৈ ষ্টাৰ্ট কৰি দিছোঁ আৰু একদম জাষ্ট এখন বনালে মানে বনাই থাকোঁ যদি ভাল হয় নহয় মানে বনাই থাকোঁ লাগি থাকে। মই কিবা এটা কৈ আছোঁ। এইফালে লুকু আছে মোৰ লগত। তাইকে মই কৈছোঁ কেমেৰাটো অকণমান কৰি দে। যিহেতু কোনো নাই মাও মানে টিকলিৰ লগত শুৱাই থৈছোঁ। তাই শুই আছে যেতিয়া মাও তাতে আছে আৰু প্ৰাঞ্জিততো নাথাকে কেমেৰা কৰিব। তাই মোৰ লগত থাকে। সেইটো কাৰণে কেমেৰা কৰিব কৈছোঁ আৰু মই পিঠা বনাবলৈ বনাইছোঁ। দেখিছেনে তিল কেনেকুৱা হৈছে বাৰু ক'বচোন দেই কমেণ্ট কৰি। মই মানে বহুত ভাল পাওঁ এই পিঠাটো বনাবলৈ। সেইটো কাৰণে বনাই আছোঁ। তাৰপাছত কি হ'ল জানেনে? মই পিঠা বনাই থাকোঁতে গেছটো মানে অকণমান প্ৰব্লেম কৰিলে। মই একেবাৰে দৌৰ দিলোঁ। ওপৰত বনাবলগীয়া হ'ল। যিটো মই বিচাৰিছিলোঁ তলত আৰামছে বহি বহি বনাম কিন্তু সেইটো নহ'লগৈ। আমি আকৌ ওপৰত একদম মানে যাব লগা হ'ল। ওপৰত আকৌ থিয় হৈ গোটেইখিনি পিঠা বনালোঁ। 3খনমান বনোৱা হোৱাৰ পাছতেই প্ৰব্লেমটো আহি গ'ল। ভয়ে লাগিলে যিহেতু ঘৰত কোনো নাই। যদি আৰু কিবা এটা প্ৰব্লেম আহি যায় ভয় লাগে। সেইটো কাৰণে ওপৰত আহি গ'লোঁ। এয়া বনাই আছোঁ মই। দেখিছিলে পিঠা। পিঠা বনাই থাকোঁতে লুকুৱে কৈছে বৌ বোলে এটা তোমাক বোলে ৰিলচ বনাই দিওঁ কৈ আছে। তাইও ৰিলচ বনাই আছে। যিহেতু আমি বনাই আছোঁ তাইৰো নাৰিকল ৰুকা চব আজৰি হৈ গ'ল। তাই আৰু মই কি কৰিম আৰু পাকঘৰৰ ৰিলচ এটা বনাই দিব। সেইটো কাৰণে মই ৰিলচ এটাও বনাই ল'লোঁ। এই ৰিলচত এইটো ৰিলচ বনাইছিলোঁ। সেইটো কাৰণে অকণমান আপোনালোকৰ ভিডিঅ'টো দেখাই দিছোঁ। মই এপাক নাচিও দিলোঁ বিহু বুলি আৰু একদম এয়া বিহুৰ বতৰ এপাক নানাচিলে কেনেকৈ হ'ব। আকৌ পিঠা বনাই আছোঁ। পিঠাটো বনাই এপাক নাচি দিছোঁ আৰু। এতিয়া মই নাৰিকল লাৰুৰ কাৰণে কেইটামানহে আহিছে। 2টা নাৰিকল কাটি লৈছোঁ। তাৰপিছতে চেনি সানি থৈ দিম অকণমান দেৰি। তাৰপিছত মই নাৰিকল লাৰুকেইটাও বনাই ল'ম। এইফালে মই নাৰিকল ভাজি ল'লোঁ। এইখিনি মই নাৰিকল ভাজি লৈছোঁ। অকণমান নাৰিকল দিয়া পিঠাও বনাম। অকণমান পিঠাগুড়ি বাচিছে সেইটো কাৰণে আৰু ভাবিছোঁ এইখিনি ভাজালৈকে এইখিনি মই চেনি সানি থৈ দিম। তাৰপিছত নাৰিকলৰ লাৰুকেইটাও আজি সময় পাইছোঁ বনাই ল'ম। তাই ৰুকিবলৈ সিমান এটা ভালদৰে নাজানিলে মানে ফাৰ্ষ্ট ৰুকিছেতো একদম অকণমান ওপৰৰ মানে নাৰিকলৰ বাকলিৰ কলাবোৰ যোনবোৰ মানে সেইবোৰ পেলাইছে। সেইটো কাৰণে অকণমান কলা দেখিছে নাৰিকলখিনি। একো নাই বাৰু ঘৰতে খাম। আলহীক দিলেও কোনো প্ৰব্লেম নাই। নাৰিকল লাডু এতিয়া হৈ গ'ল মোৰ। আকৌ এইখিনি নাৰিকল আৰু ৰেডি কৰি ল'লোঁ। এতিয়া পিঠাখিনি বনাওঁ। মই টেৱা পাতি দিছোঁ। এইখন টেৱা একদম দেখিছেনে গৰু চৰু লাগি অৱস্থা নাইকিয়া হৈছে। এইফালে মায়ে দাইল বহাই দিছে। এয়া মই নাৰিকলৰ লাৰুৰ কাৰণে এয়া হৈছে মই তিলৰ লাৰুৰ কাৰণে তিল আৰু গুড় ৰেডি কৰি থৈছোঁ। ৰেডি চব হৈ আছে। তো বনাই লওঁ। নাৰিকলৰ লাডু বনোৱা মেলা হৈ গ'ল। আকৌ নেক্সট ডে হয় এইটো। নেক্সট ডে দিনাখন আকৌ মই পিঠাগুড়ি 1 কেজি খুন্দিলোঁ। সেইটো আকৌ মোৰ কাৰণে নহয় দেই। আমাৰ অনিমা বাইদেৱে বোলে ক'লে বোলে পিঠাগুড়ি মোক অকণমান বনাই দিয়া। মানে গোটেইখিনি আমিয়ে মানে ৰেডি কৰি দিছোঁ। মই বোলে খুন্দি দিম তুমি খালি মোক বনাই দিবা। তাহাঁতে যিহেতু নাজানে সেইটো কাৰণে ঠিক আছে হ'ব দিয়া। তুমি মোক যিহেতু কৰি দিছা মইতো কৰি দিম ন। মইতো একচুৱেলি পিঠা বনাই ভালেই পাওঁ আৰু মোৰ ইমান সময় নালাগেও। মই ভাল পাওঁ যিহেতু সেইটো কাৰণে তাই খুন্দি দিছে। মই চালি আছোঁ দুপৰীয়া আৰু ইমান ভালো লাগিছে। বিহু তেতিয়াহে লাগিব যিহেতু পিঠাগুড়ি নুখুন্দো ঘৰত বা হেৰি নকৰোঁ নিজে। কিনি অনাটো মজা নালাগে ন। বিহু নালাগে। সেইটো কাৰণে আমি ঘৰত পিঠাগুড়ি আকৌ খুন্দিবলৈ লাগি গ'লোঁ।
ভালকৈ খোৱাই নাই টেঙা ক'ব গ'লে, সেইটো কাৰণে ভাবিছোঁ ৰবাব টেঙা খাই লওঁ, ৰ'দো দি আছে, খাব লাগে ন, বতৰৰ বস্তু বতৰত টেঙা খাইতো আৰু মজা। ছিজনটো গুচি গৈছে, ছিজন যোৱাৰ পিছত খাবলৈ কি মজা। আজি আছোঁ টেঙা, এইফালে কলপাত লৈ লৈছোঁ, এইফালে চৰিয়া, আৰু খাম আজি পুৰা নিমখ জলকীয়া দি পুৰা মজাছে খাম দেই। কাটি লওঁ টেঙাটো, মই আকৌ পুৰা এইবোৰত কাটি পেলাই ভাল পাওঁ দেই। মোৰ হাত দেখিছেনে, পিঠাগুড়ি খুন্দি কেৱা চুই অৱস্থা, এইডোখৰ আকৌ গুলুৱে কামুৰিলে কালি মোক, আমাক গুলু মইনাজনীয়ে কামুৰি মোৰ অৱস্থা নাইকিয়া কৰিলে হাতত। অলপ টেঙা খাম, ধনিয়া লৈ আহিম, ধনিয়া 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 লৈ আহিম, ঠিক আছে, চাই থাকিব। টেঙা কাটিবলৈ মানে হেৰি দিয়া, শান্তি দিয়া নাই মানে, তাই মানে টেঙা ইমানেই ভাল পায় নহয়, ৰবাব টেঙা হওক বগৰী একটো ইমান ভাল, দেখিছেনে মুখখন কেনেকৈ হৈছে, এইবোৰ এক্টিং কৰি একদম মানে জিভাৰ পানী পৰি গৈছে তাইৰ দেই। মই কিন্তু এতিয়া আকৌ ভইচ অভাৰ দিওঁতেহে মোৰ একদম টেঙাটো দেখি, ৰাতি কৰিছোঁ কিন্তু মোৰ টেঙাটো দেখি একদম মোৰো জিভাৰ পানী পৰি গৈছে সঁচাকৈ দেই। এতিয়া খাওঁ খাওঁ লাগি গৈছে, এতিয়াই যেনিবা টেঙা এটা কাটি খাওঁ, কিন্তু নাই এতিয়া খাবতো নোৱাৰোঁ, ঠাণ্ডা পাই যাম আকৌ। টিকলি মানে ইমানেই ভাল পায় নহয়, বাকী বস্তু তাই ইমান বেয়া পায়, নেখায়, তিতা হওক মিঠা হওক ইমান ভাল নাপায় মিঠা বস্তু, কিন্তু টেঙাটো মানে ভাতৰ নিচিনাকৈ খায়, তাই মানে ইমান ভাল পায়। তাই মানে কেতিয়া খাওঁ সেনেকুৱা লাগিছে তাই। তো কাটি লওঁ কমপ্লিট। ধনিয়া বাৰীৰে আনি লৈছোঁ, জলকীয়া একদম ধুনীয়াকৈ খাম আৰু আজি জুতি লগাই, যিহেতু ৰ'দ দি আছে আৰু মজা লাগিব, ৰ'দত বহি খোৱা মজাই বেলেগ ন। কিন্তু টেঙাটোৰ কালাৰটো যদি ৰঙা হ'লেহেঁতেন তেতিয়া বেছি ভাল লাগে, কিন্তু মজা আছিলে খাবলৈ কাৰণে, ইমান মিঠাও নহয়, টেঙা মিঠা একদম বৰ ধুনীয়া। টিকলিক দেখিছেনে খাবলৈ একদম মানে লাগেই লাগে আৰু। আমি সকলোবোৰে একেলগে খাই থকাৰ সময়তে প্ৰাণজিত আহিলে, মিষ্টাৰ প্ৰাণজিতক আকৌ আহিলে এটা দোকানত উপহাৰ, বিহুৰ উপহাৰ, আমি চবেই চালোঁ, ভাল লাগিলে। আৰু টেঙা খোৱাও হৈছেহি, আৰু এয়া চৰিয়াত অকণমান তলিত লাগি আছে, এইখিনি আমাৰ লোকো আৰু মোৰ কাৰণে। টেঙাটো যথেষ্ট সৰু আছিলে, দেখাতহে ডাঙৰ। আমি কলপাতত খাইছোঁ, এইফালে মেৰিনা বাকো দিছোঁ, চবেই আৰু ধুনীয়াকৈ খাইছোঁ, কিন্তু ৰস আছিলে দেই, কিন্তু খাই বহুত ভাল লাগিলে। আমাৰ পিঠাগুড়ি খুন্দাও হ'ল, পিঠাগুড়ি খুন্দি পেলাই আমি চব ৰেডি হৈ আছে, এতিয়া আমি টেঙা খোৱা হ'ল। টেঙা একদম ৰ'দত ধুনীয়াকৈ চবেই মিলি খালোঁ, দেউতাও আহিলে, মাও, আমি চবেই আটাইবোৰে একদম মানে বিহুৰ পূৰা মজা লৈছোঁ আৰু ধুনীয়াকৈ খালোঁ ৰবাব টেঙাও। খাই আৰু আজি আমি এতিয়া ভাত খাবই হ'ল, লাহেকৈ ভাতটো হৈয়ে আছে, মায়ে লাহে লাহে আৰম্ভ কৰি আছে আৰু ষ্টাৰ্ট দি আছে, আৰু মই অকণমান কৰি দিলে হৈ গ'ল। ঠিক আছে তেতিয়াহ'লে আজি ভিডিঅ'টো ইয়াতে ৰাখিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। বাই বাই।